কি মাছ ৰাখিলা চাও দুনো পাপাই ৰাখিছে নে থাঙল ৰাখিছো চাও দেখুৱাই দি আছো ভালকে হলে দিয়া গাইজ কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে মোৰ আন এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনালো আৰু এতিয়া লৈছো মৰ্নিঙৰ চাহ খাবলৈ চাহ বিস্কিট লৈছো খাবলৈ খাই লও এনেকৈ ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছো গতিকে চাই থাকিব সকলোৱে চাই শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টি কেনেকুৱা লাগিল তেলে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আৰু এইফালে ধুনুৱে মাছ আনিলে পাপাকে ৰাখিছে বোলে তাতে ৰাস্তাতে ৰাখিলে আৰু ধুনুৱে আহিছিল তাতে মাছ আহিছিল ৰাখিলা ৰাখিছো ঠিক আছে তেলে সকলোৱে চাহ খাই আছো এতিয়া খাই লও আকৌ পিছত লগ পাই আছো এইফালে মা আৰু হাজবেণ্ডে বাছি আছে মাছ এয়া ৰবো মই আতৰৰ পৰা দেখাও ৰবো নহলে হ'ব এইবেলা আমাৰ আৰু এজন কেমেৰামেন এইজন কেমেৰামেন আমাৰ ভিডিঅ'মেন পাপা এঙ্গা মাছ ফ্রাই কৰি দি থাকবো তুমি বাছি থাকিব না আৰু মাছ বঢ়িয়াকে বাছিছা দেখোন ভাল তাৰপিছত বাকলি গুচাই দি থাকিব দে কাৰণ ইটা হ'ব দিয়ক আৰু ৰাতিপুৱা ব্ৰেকফাষ্টত খাবলৈ ৰুটি বনালো আৰু এফালে আলু ভাজি আছো আলু ভাজি আৰু মাছ কেইটাও ফ্ৰাই কৰি থৈ দিওঁ দুপৰীয়া সাজত বনাম এতিয়া বনাবলৈ আহিছো দুপৰীয়া ভাত বনাইছো আৰু দুটামান মাছ এৰিছিলো নভজাকৈ পাতত দিম বুলি ভাবিছো কলপাতখন সেকি ললো দেখুৱাই আছো এখন হৈছে কলপাত সেকি লোৱা আৰু এতিয়া মাছ কেইটা দি দিওঁ এইকেইটা মাছ ৰাখিছিলো নভজাকৈ মাছ কেইটা দি দিওঁ কলপাতখনত এইটা জলকীয়া দিছো আৰু দিছো এয়া আদা নহৰু এনে দিছো নিমখ অলপ জিৰা মছলা দিছো অলপ ৰেড চিলি দিছো এতিয়া বান্ধি লও ফেলে হাজবেণ্ডে সহায় কৰি দিছে দেই মই ভালকৈ বান্ধিব নাজানো গতিকে বান্ধি দিছে ধুনীয়াকৈ তাওখন উঠাই দিছো এখন গৰম হ'বলৈ দিছো ইয়াতে মই সেকিম আৰু এইফালে বনাইছো পেটু ভাজি এইফালে চাই লওঁ ভাল হৈছে নে নাই উলটাই দিলোঁ আকৌ এনেকৈ এফাল সিফাল কৰি থাকিব লাগিব তেতিয়া সিজিব ধুনীয়াকৈ দুটা ফাল ধুনীয়াকৈ হৈছে এতিয়া খুলি চাব লাগিব ভিতৰত হৈছে নে নাই এনেকৈ ওলোটাই মই আছিলোঁ মাজতে আৰু এই থালখনতে উলিয়াই লৈছো এতিয়া খুলি চাব লাগিব হৈছে নে নাই এইটো কি জানানে নাজানা এয়া মাছ সেকিছো কলপাতত দি পেলাই আৰু বাহ চাবা ৰবা খাবানে কেনেকুৱা গোন্ধ ওলাইছে ন একদম মমো গন্ধ ওলাইছে
এতিয়া মিক্সিত পিচি লওঁ ঠাণ্ডা হোৱাৰ পিছত ভাত খাবৰো হ'ল এতিয়া মিক্সিত জাৰটো দি দিলোঁ মই মিক্সি আনিছোঁ আৰু এইখিনি এফাল পিঁয়াজ দিলোঁ কেঁচা পিঁয়াজ এইফালে এয়া কলপাতত দিয়া মাছ মিক্সিত পিচি ল'লোঁ সকলোৰে ৰেডি ভাত খাই লওঁ এই ধুনু বহিছে খাব বহা বহি লোৱা লৈ আহা দৌৰি যোৱা 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 দৌৰি যোৱা যোৱা ধুনু যোৱা ভাগৰ লাগিছে দেই ল'ৰাটোৰ যোৱা ইফালে পাপাক আৰু বেটাই বল খেলি আছে গৰমতে সি অলপ খেলে আৰু অলপ সেই বহে সেনেকৈ আছে যোৱা না বলটো লৈ আহা এতিয়া আকৌ পাকঘৰত লগ পাইছোঁ এতিয়া বনাবলৈ লৈছোঁ মই গধূলি চাহৰ লগত বনাম আজি পকৰি বনাম মই বন্ধাকবি আৰু পিঁয়াজ এয়া কাটি লৈছোঁ আৰু এইফালে লৈছোঁ এয়া বেচন অলপ ময়দা ব্যৱহাৰ কৰিম ইয়াতে এইখিনি ৰেডি কৰি লওঁ বনাই আহিছোঁ পকৰি ৰেডি ধুনীয়া হৈছে পকৰিকেইটা আৰু এইফালে চাহ ৰেডি এয়া আমাৰ কাৰণে তিনিজনৰ কাৰণে চাহ লৈছোঁ ধুনুৰ বাবে গাখীৰ লৈছোঁ আৰু এইফালে পকৰি ৰেডি অলপ চচ দিওঁ ওচৰত চাহ খাই আছোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব চেনেলটি ছাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো অল কৰি দিব তেতিয়া মই আহিব লগা সকলো ভিডিঅ' আপোনালোকৰ সময়মতে পাই থাকিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই